পুৱাৰ ৫টা খবৰ সংক্ষিপ্তত মুখ্যমন্ত্ৰীয়ে বাংলাদেশী ষ্টাইলত কথা কয়। মুখ্যমন্ত্ৰীৰ মুখখন কলা হৈ গৈছে। যোৰহাট ঝাৰখণ্ডত 10 ছেপ্টেম্বৰ পৰাজয়ৰ পিছত এতিয়া বিজেপিৰ নেতৃত্বই গম পাই গৈছে তেখেতৰ অহংকাৰ আৰু ভ্ৰষ্টাচাৰী শাসনৰ বাবে বিজেপি চৰকাৰৰ পৰা ত্যাগ দিব লাগিব। বিটিচি নিৰ্বাচনৰ বাবে আয়োজিত এক অনুষ্ঠানত এই মন্তব্য কৰে গৌৰৱ গগৈয়ে। ইফালে দুৰ্যোগ পীড়িত লোকক সাক্ষাৎ কৰিবলৈ হিমাচল প্ৰদেশ ভ্ৰমণ কৰা সাংসদ তথা অভিনেত্ৰী কংগনা ৰাণাৱতক বৃহস্পতিবাৰে কুল্লুত কলা পতাকা দেখুৱাই ৰাইজে লগতে কংগনা গো বেক ধ্বনি দি উত্তাল কৰি তোলে পৰিৱেশ। ইফালে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীৰ ভোট চুৰিৰ অভিযোগ ফেক্ট চেক কৰি নিৰ্বাচন আয়োগে পুনৰবাৰ খণ্ডন কৰে অভিযোগ। ইয়াৰ পিছতে ৰাহুল গান্ধীয়ে কয়, মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ অজুহাত দেখুওৱা বন্ধ কৰক আৰু আলান বিধানসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থীয়ে উত্থাপন কৰা অভিযোগৰ তদন্ত কৰি কৰ্ণাটক CIDৰ ওচৰত প্ৰমাণ দাখিল কৰক। আনফালে ভোট চুৰিৰ অভিযোগৰ মাজতে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে সংবিধান বচাবলৈ ভাৰতৰ যুৱক যুৱতীসকলৰ পৰা সমৰ্থন বিচাৰিছে। তেওঁ নিজৰ এক্স একাউণ্টত লিখিছে, দেশৰ যুৱক যুৱতী আৰু ছাত্ৰ ছাত্ৰী আৰু জেন-জিয়ে সংবিধান ৰক্ষা কৰিব। আৰু ভাৰতে ৰাছিয়াৰ তেল ক্ৰয়ৰ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ব্ৰিটেইনত কয়, মই ভাৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অতি ঘনিষ্ঠ, কিন্তু তথাপিও মই ভাৰতৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছোঁ। মই জানিব পাৰিছোঁ যে ইউৰোপীয় দেশসমূহেও ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আছে আৰু মই তেওঁলোকৰ বাবে যুঁজি আছিলোঁ।